हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम आटार रोल बनाबोलै आमी की लागिब आरु केनेকৈ बनाओ आहकसुन। इयाते मैं आटा लैसु डांगर गिलास एटारे 2 काप आरु अकनमान निमख दि इयाते आटा दिसु मैं 2 गिलास आरु इयाते अकनमान निमख दि दिम अकनमान बेकिंग सोडा दिसु। इयाते आटाखिनि मैं एनेকৈ मारि ललो आरु 10 मिनिटर कारणे इखिनि ढाकी थৈ दिम। এতিয়া মই কেৰাহী এখনত অকনমান তেল লৈ লৈছো। ইয়াতে পিয়াজ দি দিছো। ইয়াতে কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিছো আৰু ইয়াতে মই অকনমান হালধি গুড়া, জিৰা 1 চামুচ, ধনিয়া 1 চামুচ আৰু নিমখ 1 চামুচ দি দিছো। এতিয়া ইয়াতে মই আলুখিনি বইল কৰি লৈছিলো আৰু অলপমান সানি লৈছিলো, এইখিনি ইয়াতে দি দিছো। এতিয়া ইয়াতে সিজাই লোৱা আলুখিনি দি এনেদৰে ভালদৰে মিহলাই ল'ব। এতিয়া এইখিনি হৈ গ'ল, তাত মই অকনমান ধনিয়া দি দিছো। ধনিয়াখিনি দি ভালদৰে লৰাই ল'ব। তাৰ পাছত মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া এইখিনি এনেদৰে প্লেট এখনত উলিয়াই ল'লো ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া মই এনেকৈ ঢাকি থোৱা আটাখিনি মাৰি ল'ম, বেলি ল'ম। এতিয়া মই এখন এনেকৈ পাতলাকে বেলি লৈছো। এতিয়া মই বনাই থোৱা হেৰিখিনি ইয়াতে মাজত দি দিলো আৰু কাষতে অকণ পানী লগাই ল'ব। এতিয়া এটো চাও কেনেকৈ মই বনাই ল'লো আৰু কাষেবাৰে ভালকে মাৰি ল'ব পানী দি, নহলে তেলত দিয়াৰ লগে লগে এইখিনি ওলাই যাব পাৰে। এতিয়া মই কেৰাহী এখনত তেল অলপ গৰম কৰি লৈছো। ইয়াতে মই লাহে লাহে এইখিনি দি দিম। এতিয়া চাও এইখিনি হৈ গৈছে, মই কাঢ়ি লম। এইখিনি এতিয়া হৈ গ'ল আৰু আমি এতিয়া খাবই পাৰো এইখিনি। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব।